Hey guys, good morning. Welcome back to my YouTube channel. Tommy. আমাৰ লগৰ এটা সিঙ্গাৰ হয় মানে হেভি সিঙ্গাৰ হয় তাৰ ইউটিউবৰ চেনেলো আছে বাৰু সো তাৰ ঘৰলৈ আহিছো দেখিছে এইবোৰ ওয়ালত দেখিছে গিটাৰ এই কথাটো হ'ল কি মই চুলিখিনি কাটি দিলো মানে Hey guys, good morning. Welcome back to my YouTube channel JD's Vlog. আজি ব্লগটো মই অলপ দেৰিকৈ ষ্টাৰ্ট দিছোঁ কেলে কি বাহিৰত আজি ইমানেই গৰম আজি 36 মান হৈছে সো আজি ওলাই গৈ যোৱা নাই ঘৰৰ ভিতৰতে সোমাই আছোঁ আৰু ইটো কৰি মেলি ভাইটিও এতিয়া ইয়াত টিভি চাই আছে মানে আৱাজ শুনিছে চাগে সিও এনেকৈ কিবা কিবি চাই আছে আৰু টিভিত মা শুই আছে এনেকৈ সো মই ভাবিলোঁ কি আজি মই ব্লগ নকৰোঁ বুলি ভাবিছিলোঁ কিন্তু আৰু এটা কথা আছে মই এইটো ক'ম বাৰু পিছত সো ভাবিলোঁ আজি ব্লগটো এনেকৈ ষ্টাৰ্টটো দি দিওঁ বেছি আজি ব্লগ ইমান দীঘলীয়া নহয় আৰু এনেও ইমান গৰমত ক'লো যাবলগীয়া নাই সো ভাবিছোঁ মৈদামৰ ফালে যাওঁ এনেই তাত অলপ খুব ঠাণ্ডা পৰিৱেশ এটা হয় তো তাতে গছৰ তলত অলপ বহি কিনে লগৰ দুটামান আহিম কৈছে সো সিহঁতক লগ পাম চাগে চাওঁ কি হয় এতিয়া কিমান টাইম কৰে সিহঁতো আহিব এতিয়া আৰু মইতো ঘৰত বহি আছোঁ আৰু একদম গৰম অৱস্থা বেয়া হৈ আছে আজি কাপোৰ চাপোৰ নিপিন্ধি টিভি চাইছিলে কি হ'ল লাজ কেলৈ কৈছে আকৌ এতিয়া অথনিৰ পৰাটো এনেকৈ আছিলে লাজ ইয়াক ইয়াতে বান্ধি থোৱা আছে টমি পুৰা খং উঠি আছে চাগে গৰমত তাৰ গৰম উঠি গৈছে সি মোকে এনেকৈ ভুকি আছিলে আৰু যিসকলে মোৰ লগত আগৰ পৰা ষ্টাৰ্টিঙৰ পৰা জইন হৈ আছে তেওঁলোকে গম পায় মই এনেকৈ বস্তু অৰ্ডাৰ লওঁ আৰু এনেকৈ ডেলিভাৰী দিওঁ মানে মোৰ ডেলিভাৰীটো ডাইৰেক্ট হোম ডেলিভাৰী হয় চ' মানে যাক লাগে মানে মোক চবটো ঘৰৰ ওচৰ নহয় ন অলপ দূৰ আছে সেইকাৰণে সিহঁতক হোম ডেলিভাৰী দি দিওঁ সেইটো মানে মই দেখাব নোৱাৰোঁ আৰু যে এনেকৈ বস্তু আহিলে কিন্তু দুটামান আমাৰ ঘৰৰ ওচৰৰে দিছিলে চ' মই আজি সেই দুটামান অৰ্ডাৰ মই আনবক্সিং কৰি দেখাম বাৰু চ' সেইটোৱে আৰু যদি যিসকলে গম নাপায় সেইটো গম পাই লওক যে কি মোৰ এনেকৈ সৰু সুৰা শ্বপ টাইপৰ এটা আছে চ' কিবা লাগিলে কণ্টেক্ট কৰিব পাৰে আৰু মই ইনষ্টাগ্ৰামৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম তাতো বস্তুবোৰ দিয়া আছে মানে মোৰ পেজটোত চ' আপোনালোকে তাত গৈ চেক কৰিব পাৰিব চ' গাইজ ভাবিছিলোঁ কি মৈদামৰ ফালে যাওঁ কিন্তু এইফালে গৈছিলোঁ মানে তাৰপিছত এইফালে লগৰ এটালৈ ফোন কৰিলোঁ ক'লে কি ইয়াত আছোঁ মানে মই এতিয়া নিমনাগৰ ফালে আহিলোঁ মই ক'ম বাৰু কাৰ ঘৰত আছোঁ চ' মানে আমাৰ লগৰ এটা ছিংগাৰ হয় মানে হেভি ছিংগাৰ হয় তাৰ ইউটিউবৰ চেনেলো আছে বাৰু চ' তাৰ ঘৰলৈ আহিছোঁ দেখিছে এইবোৰ ওৱালত দেখিছে গিটাৰ দেখিছে ইয়া দুখন গিটাৰ আছে আৰু আজিকালি নিউকৈ এটা বিজনেছত লাগিছে আৰু ল'ৰা টিউশ্যন কৰে ইয়াতে ফাৰ্ষ্ট ইয়াৰ ল'ৰা দুটামান আছে চ' ইয়ালৈকে আহিলোঁ আৰু ইয়াত আৰু এটা লগৰ আছে ঋতুৰাজ শইকীয়াৰী এই ইয়াৰ ঘৰলৈ আহিছোঁ ই হৈছে কৌশিক চ' আৰু ইও গিটাৰ বজায় বাৰু খালি এৰি দিলে আৰু এতিয়া আমি এতিয়া ডিচাইড কৰিলোঁ কি আমি মৈদামৰ ফালে যাওঁ মই এতিয়া কৌশিকৰ লগতে উঠোঁ আৰু ডমিনাৰ এই ঋতুৰাজৰ বাইক হয় চ' গাইজ অথনি আপোনালোকক কৈছিলোঁ মই এটা কথা ক'বলৈ আছিলে বুলি সেই কথাটো হ'ল কি মই চুলিখিনি কাটি দিলোঁ মানে চ' দেখিছে চুলিখিনি কটাৰ এটা কাৰণ আছে মানে কি হ'ল মানে বাইক চলাই থাকোঁ ন বাইক চলাই এনেকৈ কলেজলৈ অহা যোৱা হৈ থাকে কলেজলৈ অহা যোৱা কৰোঁতে মানে চুলিখিনি এনেকৈ ফাটিবলৈ ধৰিলে মানে মাজৰ পৰা চ' সেইকাৰণে প্ৰব্লেম হৈ গ'ল আৰু মানে যিমানে দীঘল হৈছিলে সিমানে মানে চুলিখিনি বেয়া হৈ গৈছিলে চ' কাটি দিব লগা হ'ল আৰু চুলিখিনি চ' গাইজ এতিয়া মই মৈদামৰ তাৰ পৰা আহিলোঁ মানে সিহঁতকেইটা ঘৰ গ'ল আৰু চ' ময়ো ভাবিলোঁ কি কিনো মানে তাত অলপ টাইম বহিলোঁ ইমান নহয় যে কি মই একো বহা কৰা নাই
তাত অলপ টাইম বহিলোঁ এনেকৈ লেকচাৰ মৰা হ'ল আৰু এতিয়া সিহঁতকেইটা ঘৰ গ'ল আৰু এই খেলিব আছে এটাৰ যিটো ঋতুৰাজ তাৰ কিবা খেলিব যাবহি চ' সেইকাৰণে সি জল্দি ঘৰ গ'লগৈ আৰু কৌশিক তাৰ লগত দিছিলে চ' সেইকাৰণে সি গ'লগৈ এতিয়া মই আহিলোঁ পুৰণা ঘৰলৈ মই দেখাইছোঁ আমি মানে যেতিয়া আহোঁ আৰু কেতিয়াবা এনেই আমনি লাগে ন ঘৰত চ' ইয়াতে আহি কিনে অলপ টাইম বহোঁ আৰু এনেকৈ লেকচাৰ মাৰোঁ মানে খুব এটা ঠাণ্ডা জেগা হয় পৰিৱেশটো খুব ঠাণ্ডা গছ আছে কিন্তু বাঁহতল আৰু এইখিনি দেখিছে বাঁহতল হয় চ' এইটো পুখুৰীটো ইয়াতে এনেকৈ মাছ ধৰে আৰু বৰশী চৰশী টোপোৱা কৰা সেইবোৰ আৰু আজিকালিতো বহুতেতো বৰশী চৰশী এইবোৰ টোপোৱাটো নাজানেই আৰু কিন্তু হ'লেও আৰু ইহঁতে এনেকৈ টোপায় আৰু ইয়াতে আহি কিনে বহোঁ ন গৰম দিনকেইটাত এনেকৈ ইয়াত বহিছিলোঁহি আগতে যেতিয়া লকডাউন ষ্টাৰ্ট হৈছিলে আৰু চ' ইয়াতে আহি এনেকৈ বহোঁহি চ' গাইজ ইয়াত এনেকৈ সেই পথাৰ আছিলে পথাৰৰ মাজত খুব ধুনীয়া এনেকৈ ৰ'দ চ'দ পৰি আছিলে চ' ইয়াতে এনেই ফটো দুকপিমান মাৰিলোঁ এয়া ঘৰৰ ওচৰৰে ল'ৰা দুটা আছিলে ত' ইয়াতে মাৰি দিলে আৰু খুব ধুনীয়া লাগিছে ইয়াত মানে এনেই আৰু ভিউটো খুব ধুনীয়া ভিউ এটা আহিছিলে পথাৰৰ মাজত চ' আজি ইমান ইণ্টাৰেষ্টিং ভিডিঅ' নাছিলে কিন্তু এনেই আৰু সৰু সুৰা কিবা এটা আছিলে চ' আজি ভিডিঅ'টো মই ইয়াতে এণ্ড কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব বটনটো ক্লিক কৰি দিব বেল আইকনটো দবাই দিব যাতে নিউ ভিডিঅ' দিলে নটিফিকেশ্যনবোৰ পাই যায় চ' যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে জল্দি যাওক আৰু ছাবস্ক্ৰাইব বটনটো ক্লিক কৰি দিয়ক আৰু 1K লাগে গম পায় আৰু বেছি নাই আৰু মানে আছে বহুতে আছে কিন্তু 1K হ'ব আৰু আপোনালোকে ছাপোৰ্ট কৰিলে চ' আজি ভিডিঅ'টো ইমানেই আছিলে থেংক ইউ ফৰ ৱাচিং বাই ঐ লাহে লাহে পৰিবি